জোৰে বাৰো জোৰে বান্ধি লওঁ কিনো মৰমৰে নাজৰিকে পাওঁ বহে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ আন এটা ভিডিঅ'তে। তো আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ, যে এটা ভাল খবৰ আনিছোঁ। দৰং জিলাৰ দেওমৰণ অঞ্চলৰ বাঘৰবাৰী গাঁৱত এটা ৰেনেচা ক্লাব নামৰ ক্লাব আছে, আৰু সেই ৰেনেচা ক্লাবৰ পৰা আজি গোটেই দৰং জিলাত 1 লাখ গছ পুলি ৰোৱাৰ এটা সিদ্ধান্ত লৈছে। আৰু যিহেতু গছ থাকিলে মানুহ থাকিব, আৰু 1 লাখ কৃষ্ণচূড়াৰ গছ ৰোৱাৰ সিদ্ধান্ত লৈছে। আৰু আজি 22 ছেপ্টেম্বৰ 2019 তাৰিখে শুভাৰম্ভণি কৰিব দেওমৰণ কলেজৰ পৰা। আজি 22 ছেপ্টেম্বৰ তাৰিখে দেওমৰণ কলেজৰ পৰা শুভাৰম্ভণি কৰিব। তো বহুতেই এটা ভাল খবৰ, বহুত এটা ধুনীয়া খবৰ, আৰু ধন্যবাদ জনাইছোঁ ৰেনেচা ক্লাবক। এটা আমাৰ ক্লাব হয়, আমাৰ গাঁৱৰ ক্লাব হয়। ইয়াত সকলোৱে ছাপোৰ্ট কৰিছে। যদি বিচাৰে আপুনিও অলপমান ছাপোৰ্ট কৰক। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰো বহুতো অভিনেতাই ইয়াত সহযোগ কৰিছে, তেওঁলোকেও বহুত সমৰ্থন জনাইছে। তো যদি বিচাৰে আপুনি অলপ সহায় কৰিব। ত' যদি পাৰোঁ মই আপোনালোকে বৃক্ষৰোপণৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে জানে, সকলোৱে জানে মই ঘৰত নাথাকোঁ, গতিকে অলপমান অসুবিধা হয় সকলো কামতে। চ' সেইকাৰণে যদি পাৰোঁ দেখাম। আচলতে আজি এই অনুষ্ঠানটোত বহুতো গণ্যমান্য ব্যক্তি আমন্ত্ৰণ জনোৱা হৈছে, আৰু তেওঁলোকৰ দ্বাৰাই অনুষ্ঠানটো উদযাপন কৰিছে। নমস্কাৰ, মই নয়ন নিৰ্বাণ বৰুৱাই অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। ৰেনেচা ক্লাব বাঘৰবৰী আৰু দৰং জিলা বৃক্ষৰোপণ গোটৰ উদ্যোগত এক সুন্দৰ পদক্ষেপ লোৱা হৈছে। সমগ্ৰ দৰং জিলাত 1 লাখ বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰ শুভ উদ্বোধন হ'ব। গতিকে আশা কৰিছোঁ দৰংবাসীয়ে তেওঁলোকক সহায় কৰক, সহযোগিতা কৰক, আৰু পৃথিৱীখন সেউজীয়া কৰি ৰাখক। আৰু পৃথিৱীৰ ভৱিষ্যত সুৰক্ষিত কৰিব হ'লে আমি সকলোৱে গছ নাকাটি নতুনকৈ গছ ৰোৱাৰ এক অভ্যাস গঢ়ি তোলক। এই মোৰ বিনম্ৰ অনুৰোধ, আৰু এই সৎ কামত মই সদায় সহযোগ জনাম। ধন্যবাদ। আটাইকে নমস্কাৰ জনাইছোঁ দৰং জিলাবাসী ৰাইজ। আৰু ৰাঙলী হওক দৰং জিলাৰ আকাশ কৃষ্ণচূড়াৰ ৰঙেৰে। আৰু শুনিবলৈ পাইছোঁ ৰেনেচা ক্লাব মঙলদৈ আৰু দৰং জিলা বৃক্ষৰোপণ গোটৰ উদ্যোগত 1 লাখ কৃষ্ণচূড়া গছ ৰোৱাৰ পৰিকল্পনা কৰিছে। 22 তাৰিখৰ পৰা অপেনিং হ'ব। গতিকে আটাইকে শুভেচ্ছা জনাইছোঁ। আৰু এই যে 1 লাখ কৃষ্ণচূড়া ৰুব, সেই 1 লাখ মই অসমবাসী তথা দৰংবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ। অহা কাইলৈ 22 ছেপ্টেম্বৰ ৰেনেচা ক্লাব আৰু দৰং বৃক্ষৰোপণ গোটৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে। এই দিনজোৰা কাৰ্যসূচীত দৰংবাসী ৰাইজক মই দলে বলে আহি যোগদান কৰিবলৈ অনুৰোধ জনালোঁ। লগতে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ দৰং বৃক্ষৰোপণ গোট আৰু ৰেনেচা ক্লাবলৈ। ধন্যবাদ। যখন এখন খুলি দিম বহুতে ভাল ভাল কথা ক'ব। কথা কিন্তু কেৱল কোৱাৰ কাৰণে নহয়, এইটো আদৰ্শগত কথা। মোৰ দেশ, মোৰ গানৰ মোৰ প্ৰাণৰ মোৰ দেশ। শান্তিৰ চৰাই জুৰি আজলি ভৰাই মই দিছোঁ। ভঁৰালৰ এমুঠি ধান, পৰাণৰ একটি গান, আৰু তো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰ। আজিৰ ভিডিঅ' এয়া আছিলে। ৰাতিপুৱা উঠিছোঁ, উঠি ভিডিঅ'টো কৰিছিলোঁ। এই মুখে ধৰণে চকু ফুলি আছে। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই।